মোৰ কেমেৰাটো গাইছ মই জন্ম দেখি আপোনালোক আটাইকে পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি হৈছে অষ্টমী আৰু আপোনালোক আটাইকে প্ৰথমতে অষ্টমীৰ বহুত শুভকামনা জ্ঞাপন কৰিছোঁ আৰু ইফালে শাৰী পিন্ধি ওলাই লৈছোঁ পূজা দিবলৈ যাওঁ বুলি আচলতে শাৰীখন পিন্ধি ৰিলছ বনাবলৈ ফটো উঠিবলৈ পূজাটো যেনেকৈ হ'লেও দিব পাৰি কিন্তু যি নহওক শাৰী পিন্ধি পূজা দিবলৈ গৈ কিবা এটা ভাল লাগে প্ৰত্যেক বছৰে যিহেতু পিন্ধো এইবাৰো পিন্ধিছোঁ আৰু এতিয়া গৈ আছোঁ আমাৰ ওচৰতে থকা পূজা মণ্ডপটোলৈ বলক তেন্তে যাওঁ আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব লগতে ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেন্তে বলক এতিয়া আমি যাওঁ এইফালে ওলাইছে আমাৰ টিকলি কোনে কয় ভগৱান সহজতে পাব পাৰি বুলি চাওকচোন ইমানবোৰ মানুহৰ ভিৰ সেই ভিৰ ফালি গৈ কোনোমতে চাকি দিব পালোঁ প্ৰথমতে ভাবিছিলোঁ উশাহ বন্ধই হ'ব নেকি ইমানবোৰ মানুহৰ মাজত কিন্তু ভগৱানক বিচৰাৰ শক্তি আৰু সেই মনোবল ইমানেই বেছি যে যিমান ভিৰ ফালি হ'লেও যিমান দীঘলীয়া লাইন হ'লেও সেই লাইন ভাঙি চাকি দিবলৈ সকলোৱে অপেক্ষা কৰি থাকে আৰু এইফালে ময়ো তাতে কোনোমতে চাকি দি ওলালোঁ আৰু ওলাই এয়া ষষ্ঠীৰ নিশ্বাস আধা ঘণ্টামান ৰখাৰ পাছত ইমানবোৰ ভিৰ শেষ হোৱাৰ পাছত আমি পূজা দি ওলাবলৈ সক্ষম হ'লোঁ এতিয়া ঘৰলৈ যাম তাৰ আগতে বস্তু দুটামান কিনিব লগা আছে কিনি লওঁ তাৰপিছত অভিয়াছলি ঘৰত যাম আৰু ঘৰত গৈ ভাবিছোঁ এটা নতুন কিবা ৰেচিপি ট্ৰাই কৰিম পূজা বিশেষ গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে স্কিপ নকৰক আৰু এইফালে দেখা পাইছে আমি পূজা মানে অষ্টমী পূজা দি আহিলোঁ আহি মেকআপ চেকআপ গুচোৱাই নাই মানে বাথৰুমৰ ফালে ইমান তেনেকৈ যোৱাই নাই মেকআপ চেকআপ গুচাবলৈ গুচাম লাহেকৈ কিন্তু যিহেতু দেৰি হৈ আছিলে ভোকো লাগিছে বহুত আৰু মাছ লৈ আহিছিলোঁ মাছখিনিও বেয়া হৈ যাব সেইকাৰণে প্ৰথমতে পাকঘৰত সোমাই প্ৰথমতে ইফালে ভাজি আছোঁ ইফালে মাছ ভাজি আছোঁ আৰু ইফালে বহাইছোঁ ভাত মাছৰ এটা বিশেষ ৰেচিপি বনাম বুলি ভাবিছোঁ যদি খাই ভাল লাগে আপোনালোকক ৰেচিপিটো নিশ্চয়কৈ দিম শ্বৰ্টছত পাই যাব লং ব্লগত নিদিওঁ ৰেচিপি যিহেতু মই শ্বৰ্টছতে ৰেচিপি আপলোড কৰোঁ গতিকে ভাত পানী বনাই খাই মেলি লওঁ আজি পূজাৰ বিশেষ থালিখন মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম শ্বৰ্টছ লগতে লং ব্লগ দুয়োটাতে শ্বেয়াৰ কৰিম সেইখন বৰ বিশেষ একো বনোৱা নাই গমেই পাব ভিডিঅ'টো চাই থাকিলে কি বনাইছোঁ কি বনোৱা নাই আৰু ৰাতিলৈকে প্ৰগ্ৰেম এটাও আছে গতিকে তাৰ কাৰণেও গান চাব আছে গান এতিয়ালৈ চোৱা হোৱাই নাই কি গাম কি নাগাম ভাবিয়ে পোৱা নাই ভাত পানী বনাই আজৰি হৈ লওঁ আৰু আপোনালোকৰ ভিডিঅ'টো কণ্টিনিউ চাই যাই থাকক গম পাই থাকিব কি কৰোঁ কি নকৰোঁ আৰু অষ্টমীৰ বিশেষ আৰু এইফালে হ'ল মোৰ সেই স্পেচিয়েল পূজা থালিখন ইফালে আছে সৰিয়হৰ নাৰিকলৰ সৈতে মাছৰ আঞ্জা এইটো অকণ বেংগলী থিমত বনোৱা হৈছে আৰু লগত আছে বুটৰ বৰ আৰু এনেদৰে তৃপ্তিৰে এসাঁজ খালোঁ ৰেচিপিৰ ভিতৰত শ্বৰ্টছ অলৰেডি আপলোড হৈ গৈছে গতিকে আপোনালোকে তাতে মোৰ এই সৰিয়হৰ সৈতে মাছৰ আঞ্জাখন চাবলৈ পাব আৰু আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আৰু মোৰ কেমেৰাটো গাইছ হৈ থাকিল আৰু এইফালে আমি ওলাইছোঁ অষ্টমী পূজা চাবলৈ বুলি প্ৰগ্ৰেম এটাও আছে সৰুকৈ এটাই গান গাম বেছি গান নাগাওঁ কাৰণ মাতটো বহি আছে মাতে নোলায় তথাপিতো গাবলৈ বুলি সাহস কৰিছোঁ আৰু আপোনালোকে জনাব মোক কেনেকুৱা লাগিছে একদম চিম্পল লুক এটালৈ ওলাইছোঁ বহুত বেছি আকৌ পিন্ধা নাই তথাপিতো জনাব কমেণ্ট বক্সত মোক কেনেকুৱা লাগিছে আৰু এতিয়া বলক মোৰ লগত পূজা চাবলৈ যাওঁ চিপাঝাৰৰ পূজা মণ্ডপ এটাই আছে আমাৰ এইখিনিত তথাপিতো ক'ত কি চান্স মিলে ভগৱানে যদি বিচাৰে বেলেগতো চাব যাব পাৰিম গতিকে বলক এতিয়া আমি যাওঁ আৰু এইফালে গান চান গাই পাই গ'লোঁ সেই ঘৰ ব্লগৰ ভিডিঅ' বনাব পাহৰিছিলোঁ আৰু আহি পাই হঠাৎ মনত পৰি গ'ল আচ্ছা মই ব্লগ বনাই আছিলোঁ তো সেইটো এণ্ডিং কৰিব লাগিব মেবি অষ্টমীৰ এক্সট্ৰাকৈ ভিডিঅ' নাযায় অষ্টমী আৰু নৱমী দুটা লগাই যাব কাৰণ বহুত বেছি ছুটি হৈছে দিনটোত ইমান তেনেকুৱা ভিডিঅ' ক্লিপ ল'ব লগা একো নকৰিলোঁ বুলিয়ে ক'ব পাৰি এতিয়াও গ'লোঁ পূজা থলী এখনেই আছে যিহেতুকে ইয়াতে এখনতে বহি থাকিলোঁ ভাবিছিলোঁ অলপমান আগুৱাই যাম কিন্তু নগ'লোঁ যিহেতুকে প্ৰগ্ৰেমটো আছিলে গতিকে গৈ মানে তেনেকৈ আৰু সময়ৰ ৰিস্ক ল'ব বিচৰা নাছিলোঁ সেইকাৰণে যোৱা নহ'ল গতিকে এখন পূজা থলীত তেতিয়া বহি থাকিলোঁ মই সৰু সুৰা ক্লিপ কিছুমান জইন লগাই দিম বাৰু লগতে মোৰ গীতটো অকণমান দি দিম আপোনালোকে
মৰম দিব আৰু ক'ব কেনেকুৱা গাইছোঁ একেবাৰে শাৰীৰিকভাৱে অসুস্থ মানে মাত ভাঙি আছে গাব পৰা অৱস্থাত নাছিলোঁ তথাপিতো গাই আহিলোঁ আৰু যিহেতু সংগীত প্ৰেমী মানুহ য'তে হ'লেও গান গাই দিব পাৰোঁ গতিকে আজিলৈকে ইমানেই আৰু মই এতিয়াই ভিডিঅ'টো এণ্ড নকৰোঁ কাৰণ অহাকালি নৱমীৰ ভিডিঅ' আপোনালোকে এইটোৰ লগত চাবলৈ পাব গতিকে ষ্টে টিউন আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাব আৰু এয়া হৈছে নৱমীৰ দৃশ্য দিনটো একো স্পেচিয়েল কৰা নাই ঘৰতে কাম বন কৰি কটালোঁ আৰু এইফালে 6টামান বজাত এতিয়া যাবলৈ ওলাইছোঁ ঘৰলৈ বুলি মানে চিপাঝাৰত যিহেতু এখন মণ্ডপতে পূজা হয় সেইবাবে তাতে চাব লগা বৰ বিশেষ নাথাকে যিখন আছে সেইখন চালোঁৱেই গতিকে এইবাৰ ভাবিছোঁ যে পূজা বুলিও ঘৰলৈ যাওঁ অলপমান ৰুম চুমবিলাক চাফা কৰোঁগৈ আৰু তাতে চায়ো ভাল লাগিব বুলি কিনিয়ে ঘৰলৈ বুলি ওলালোঁ আৰু চাওঁ গৈ কি কেনেকুৱা ধৰণৰ পূজা চাব পাৰি আৰু ৰুমৰ পৰা ওলাই এয়া উঠি দিলোঁ গাড়ীত আৰু প্ৰায় 7:30-8মান বজাত পালোঁগৈ ঘৰ ফাইনেলি আহি পাই ড্ৰেছ চেঞ্জ কৰি এয়া ওলালোঁ পূজা চাবলৈ বুলি ঘৰত গৈ পাই মই ভিডিঅ' কৰিব পাহৰি থাকিলোঁ গতিকে আপোনালোকৰ লুকছটো দেখাব নহ'ল দেখাম বাৰু যি কি নহওক এয়া হ'ল প্ৰথমখন পূজা ইয়াতে চালোঁ বৰ বিশেষ মণ্ডপত সোমাই তেনেকুৱা বহুত সময় কটোৱা নাই এনেই জাষ্ট সোমাইছোঁ এবাৰ মণ্ডপটো কেনেকুৱাকৈ সজাইছে চাইছোঁ আৰু পূজাকেইখন মূৰ্তিকেইটা চাইছোঁ এবাৰ দূৰৰ পৰাই সেৱা কৰিছোঁ সেয়ে আৰু পূজা বুলিবলৈ ইয়াতে মই মানুহ চাবলৈ অহা যেনে হয় ইমান মানুহৰ ভিৰ হয় মানে চিপাঝাৰৰ পৰা সম্পূৰ্ণ এখন ওলোটা প্ৰতিচ্ছবি ইয়াতে দেখা পোৱা যায় গতিকে ভাল লাগে বিশেষকৈ দশমীৰ দিনটো ইয়াতে বহুতেই বেছি স্পেচিয়েল হয় কাৰণ বহুতবোৰ মানুহৰ সমাগম ঘটা দেখা পোৱা যায় ইয়াতে যিহেতু পূজা বহুকেইখন থাকে গতিকে চাই কিবা এটা ভাল লাগে আৰু যিহেতু বেংগলী ট্ৰেডিশ্যন বুলি কোৱা হয় দুৰ্গা পূজাটো আৰু আমাৰ ইয়াতে বেংগলী মানুহৰ সংখ্যা বেছি হোৱা হেতুকেই দুৰ্গা পূজা বেছি স্পেচিয়েল হয় মেবি বাকী যি নহওক এনেদৰেই আমি আমাৰ কলাইগাঁৱৰ যিমানকেইখন পূজা আছে গোটেইকেইখনতে এবাৰ খোজকাঢ়িয়েই চালোঁ আৰু চাই মেলি লৈ ঘৰলৈ বুলি উভতিলোঁ আৰু এইফালে চাওক পকা ঘৰ হ'ল কি হ'ল একেবাৰে উইয়ে ঘৰ বান্ধিছে ইয়াতে মানুহ নোহোৱাৰ চেক বুজিয়ে মেবি সিহঁতে এনেকৈ ঘৰ বান্ধিছে কিছুমানে কয় এইটো হেনো ঘৰত বাঁহ লোৱাটো ভাল কিন্তু কাপোৰ কানিত লাগিলে ই বৰ ডেঞ্জাৰ হৈ পৰে যে আৰু ইফালে মায়ে উইৰ বাঁহটো ভাঙাত লাগি আছে ভিতৰত উই তেনেকৈ নাই কিন্তু বাঁহটো বহুত মজবুতকৈ বনাইছে যদিও আমাৰ ঘৰটো বনাওঁতে বালি মাটি দিয়া হৈছিলে কিন্তু সেই বালি মাটি উঠাই সিহঁতে ইমান মানে মজবুতকৈ ঘৰ বনাইছে একদম গডৰেজৰ কাষতে ঘৰটো বনাইছিলে তাৰপাছত বাৰু আমি মায়ে মই মিলি গডৰেজটো আগুৱাই আনিলোঁ কাপোৰত লাগিব বুলি আপোনালোকে ক'বচোন দেই এনেদৰে উইয়ে ঘৰ বন্ধাটো ভালনে বেয়া আজি হৈছে দশমী পূজা কৰোঁতে পূজা আহিল আৰু এতিয়া মাৰ যাবৰো হ'ল নহয়নে বৰ আচৰিত লাগে কেতিয়াবা ভাবিলে
যে কিবা এটা ফেষ্টিভেলক লৈ আমি ইমান এক্সাইটেড হৈ থাকোঁ আৰু তাৰপিছত কেনেকৈ সেই দিনকেইটা পাৰ হৈ যায়, কেনেকৈ সেই ফেষ্টিভেলটো শেষ হৈ যায় আমি গমকে নাপাওঁ। আৰু যি কি নহওক আজি হৈছে দশমী আৰু এতিয়া পাইছে 2টা। আমি যিহেতু ঘৰলৈ আহিছিলোঁ, বহুত দিনেই হ'ল ঘৰলৈ নাহা, মানে মাহে হ'ল, গতিকে ঘৰৰ অৱস্থা একো নাইকিয়া হৈ থাকে। সকলোৱে জানে যেতিয়া ঘৰত মানুহ কোনো নাথাকে তেতিয়া ঘৰৰ অৱস্থা কেনেকুৱা হ'ব পাৰে সকলোৱে অনুমান কৰিব নিশ্চয়কৈ পাৰিছে। সেইবিলাক সকলো চাফা কৰিলোঁ, অৱস্থা দেখিছে বেয়া। যিহেতু দশমী মূৰ্তি উঠোৱা চাব যাব লাগিব, গতিকে ভাবিছোঁ যে ভাত পানীখিনি সোনকালে বনাওঁ। আৰু ইফালে আজি খোৱা দেখিছেনে, আজি আনিছোঁ ছাগলী মাংস। এইখিনি বনাওঁতে মেলোঁতে সিজোঁতেও টাইম বহুতখিনিয়ে খাই দিয়ে ছাগলী মাংসই। নাজানো 3টা বজাত আজৰি হ'ব পাৰিম নে নোৱাৰিম, তথাপিতো বনাওঁ মাংসখিনি। আৰু ছাগলী মাংসৰ ৰেচিপি ভিডিঅ' আপোনালোকে পাই যাব মোৰ শ্বৰ্টছত, লং ভিডিঅ'ত নিদিওঁ। সকলোৱে জানেই যে লং ভিডিঅ'ত মই ৰেচিপি নিদিওঁ, শ্বৰ্টছত দিওঁ। আৰু ভিডিঅ'টো শেষ নকৰাকৈ কণ্টিনিউ কৰি যাওক। মই অষ্টমী, নৱমী, দশমী 3টা দিনৰ ভিডিঅ' এটাতে কম্বাইন কৰি দিম, কাৰণ একদিনকৈ দিবৰ কাৰণে মই ইমান স্পেচিয়েল একো কৰা নাই। গতিকে যিখিনি পাৰোঁ এই 3টা দিনৰ এটা ব্লগতে চাব পাৰিব। আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। গতিকে এতিয়া আহক আমি মাংসখিনি বনাওঁ আৰু আপোনালোকে চাওক, মানে শ্বৰ্টছত চাব। এতিয়া মই বনাওঁ আৰু আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰক। আৰু আমাৰ ইয়াতে দশমী খুব ডাঙৰকৈ পালা হয়, খুব ধুনীয়াকৈ উঠাবলৈ নিয়া হয়, মানে বহুত ডাঙৰ হয়। স্পেচিয়েলি আমি চিপাঝাৰৰ পৰা ইয়ালৈ দশমী চাবই আহিছোঁ। আৰু গতিকে সেইসমূহ আপোনালোককো দেখাম। মই যিখিনি এনজয় কৰোঁ সেইখিনি আপোনালোককো ভিডিঅ'টোৰ জৰিয়তে কৰাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। এয়া একদম উলহ মালহেৰে দুৰ্গা মাক পুনৰবাৰ তেওঁৰ স্থানলৈ পঠিয়াই দিয়াৰ প্ৰস্তুতি। ইমান উলহ মালহেৰে তেওঁৰ আগমন আমি ঘটাওঁ আৰু ইমান উলহ মালহেৰে আমি তেওঁক বিদায় দিওঁ। যদিও অশ্ৰুসিক্ত নয়ন, তথাপিও আমি তেওঁক দুখী হৈ ইয়াৰ পৰা পঠাব যেন নিবিচাৰোঁ। সকলোৱে বিচাৰোঁ যেন তেওঁ ভালে কুশলে যাওক, আমাৰ সকলোবোৰ দুখ দুৰ্গতি নোহোৱা কৰি থৈ যাওক। মই এইবাৰ এটাই বিচাৰিছিলোঁ যে প্ৰত্যেকজন মানুহৰ মনৰ পৰা বেয়া চিন্তাবোৰ আঁতৰাই অকণমান ভাল চিন্তা কৰিব পৰা শক্তি ভগৱানে দি থৈ যাওক। তেওঁ মানুহসকলক সেই শক্তিকণ দি থৈ যাওক। যিহেতু হত্যা, হিংসা, মানুহৰ মনত বেয়া চিন্তাবোৰ বৰ বেছি হ'বলৈ ধৰিছে, সেইবোৰ যাতে কমাই থৈ যাওক, মানে সেই ভাল চিন্তা কৰিব পৰা শক্তিকণ তেওঁ দি থৈ যাওক সকলোকে। আৰু যি নহওক, যেনেদৰে আহিছিল তেনেদৰে গ'লগৈ। আৰু বেয়া লাগে, ক'লো নহয় অশ্ৰুসিক্ত নয়ন, যদিও উলহ মালহেৰে তেওঁক পঠিয়াই দিয়া হ'ল। পূজা বোলোতে পূজা আহি শেষেই হ'ল। আৰু এনেদৰেই বহু ৰাতিলৈকে প্ৰায় 7:30-8মান বজালৈকে আমাৰ ইয়াতে মূৰ্তি উটুৱাই থাকিলে। আৰু মানুহবোৰৰ ইমান ফূৰ্তি। যি কি নহওক, এনেদৰে চাই মেলি আমি পুনৰবাৰ ঘৰলৈ বুলি উভতিলোঁ। আৰু এইফালে পূৰা আমি দশমী চাই আহি পালোঁ ঘৰ। পূজা বোলোতে পূজা শেষ হৈ গ'ল। এতিয়াৰ পৰা আকৌ নেক্সট কি ফেষ্টিভেল আহি আছে, দেৱালী আহি আছে। আকৌ সেইবিলাকক লৈ মাথা মাৰিব হ'ল। যি কি নহওক, পূজা কৰি থাকোঁতে পূজা শেষ হ'ল আৰু আপোনালোকক ভিডিঅ' দিব হোৱা নাই একেবাৰে। আজি মানে ভিডিঅ'টো পাইছে অষ্টমী, নৱমী আৰু দশমী 3টা দিন কম্বাইন কৰি। মই ভাবিছিলোঁ যে অষ্টমী আৰু নৱমীটো দিম, দশমীটো এক্সট্ৰাকৈ দিম, কিন্তু নহ'ল, মানে এডিট কৰিবলগীয়া সময় নাপালোঁ। শ্বৰ্টছকেইটা কিবাকৈ দি আছোঁ। আৰু যি কি নহওক, ধুনীয়াকৈ দশমী চাই আহি পালোঁ। একদম বহুত দেৰিলৈকে আমাৰ ইয়াতে বিসৰ্জন দিয়ে আছে। মুঠ কমেও বহুকেইটা, মানে গোটেই টাউন মিলি 30টামানটো ইয়াতে উঠাইছে। বাকী যি নহওক, আশা কৰিছোঁ আপোনালোক আটাইৰে পূজা ভালে গ'ল। আৰু আজিলৈকে ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ, মানে 3টা দিনৰ সামৰণি আজি মাৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোক আটাইয়ে ভাল পাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। টিল দেন টাটা বাই বাই, লাভ ইউ অল।